গড়কাপ্তানিৰ এটি পথে তাহি মধুসূদন দেখুৱাইছে জুৰিয়া গদাইমাৰী গাঁৱৰ ৰাইজক। বাৰিষাৰ আগতে ইয়াৰ সুব্যৱস্থা কৰিবলৈ ৰাইজৰ আহ্বান বিধায়ক নুৰুল হুদাক। ৰূপহীয়াতৰ গদাইমাৰী গাঁৱৰ এটি পথ। গদাইমাৰী গাঁৱৰ এই পথটোৱেদি অহা যোৱা কৰা লোকসকলে তাহি মধুসূদন দেখুৱাইছে পথচাৰীক। যদি এবাৰ পাৰ হৈ গৈছে তেন্তে পৰৱৰ্তী বাৰ যাওঁতে আপুনি 100 বাৰ চিন্তা কৰিব লাগিব। গাড়ীৰে চলাচল কৰাটো দূৰৰ কথা, খোজকাঢ়ি যোৱাই অসম্ভৱ এই পথটোৱেদি। চাওক এই দৃশ্য, বড়ো ধান লগোৱাৰ বাবে প্ৰস্তুত কৰা খেতি নে পথ ধৰিবই নোৱাৰি। স্থানীয় ৰাইজৰ অভিযোগ, বিগত 2016 চনৰ পৰা বিধায়ক নুৰুল হুদাই 2021 চনৰ নিৰ্বাচনলৈকে গদাইমাৰী গাঁৱৰ ৰাইজক প্ৰতিশ্ৰুতি দি আহিছিল পথটোৰ কাম কৰি দিব বুলি। কিন্তু অতি পৰিতাপৰ বিষয়ে যে বিধায়কৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হ'ল আজিলৈকে, কিন্তু পথছোৱা পকীকৰণ হৈ নুঠিল। উল্লেখযোগ্য যে গদাইমাৰী গাঁওখন মীন পালনৰ ক্ষেত্ৰত গোটেই অসমৰ ভিতৰত এক সুনাম অৰ্জন কঢ়িয়াই আনিছে যদিও বৰ্তমান সময়ত ৰাস্তা ঘাট দুৰৱস্থাৰ বাবে গঞা ৰাইজ জীয়াতু ভুগিবলগীয়া হৈছে। স্থানীয় ৰাইজে পথটোৰ পকীকৰণ কৰি দিবলৈ দাবী জনাইছে। আমাৰ চাপধৰাৰ পৰা কান্দুলিমাৰী তিনিআলিলৈকে যিটো সংযোগী যিটো গড়কাপ্তানিৰ ব্যৱহাৰলৈকে যিটো ৰাস্তাটো আছে, এইটো আমি যেতিয়া হাইস্কুলত পঢ়োঁ সেই তেতিয়াই বনোৱা ৰাস্তা। তাৰপিছত এইটো ৰাস্তাৰ ওপৰত না কোনো শিলগুটি কৰিছে না কিবা কৰিছে। এতিয়া পঞ্চায়তৰ আণ্ডাৰত কিছুমান জেগা হৈ অলপ অলপ জেগাই ঠায়ে আংশিকভাৱে কৰিছে, এতিয়াও পাৰিছে। যোৱা বছৰলৈকে পঞ্চায়ত অফিচতে যিটো বনাই মানে গড়কাপ্তানি এই ৰাস্তাৰ ওপৰতে পঞ্চায়ত অফিচ। ইয়াৰ 1 কিলোমিটাৰ ইফালেও কোনোফালেদি কোনো গাড়ী সোমাব নোৱাৰে, 1 কিলোমিটাৰ সিফালৰ পৰা কোনো গাড়ী সোমাব নোৱাৰে। এটা কণ্ডিশ্যন আছিলে। বেলেগ গাড়ী মানুহে ঠেলি পাৰ কৰিব লাগে, নহ'লে ট্ৰেক্টৰ দি টানি পাৰ কৰিব লাগে। বুঢ়া মানুহক হস্পিটেল নিবৰ কাৰণে সেই কোলাত কৰি বোকা পাৰ কৰি লৈ যাব লাগে, নহ'লে ৰাস্তাত পৰে, ইয়াত ফচি মৰে। এতিয়া এইফালে এই ৰাস্তাটোৰ যিটো অৱস্থা, এই অৱস্থাই কান্দুলিমাৰীলৈকে যোৱাটো কোনো ৰাস্তাই নাই। পঞ্চায়ত অফিচ আহিবৰ কাৰণে তেওঁলোকৰ কোনো যোগাৰ নাছিলে। এতিয়া অকণমান ঠিক কৰিছে এই বছৰৰ এই লকডাউনৰ আগে অকণমান জেগা মোটামুটি ঠিক কৰিছে। বাকীখিনি ৰাস্তা তথৈবচ কোনো গাড়ী ঘোঁৰা ভিতৰত সোমাব নোৱাৰে। গতিকে আমাৰ ইয়াৰ বিধায়কসকলে এতিয়ালৈকে যিমান হৈছে, আজি 20 বছৰ 25 বছৰ ধৰি যে দেখি আছোঁ, এইটো ৰাস্তাৰ প্ৰতি কাৰো কোনো লক্ষ্য নাই। না MP ফালৰ পৰা কিবা আহে, না MLA ফালৰ পৰা কিবা আহে, না জিলা পৰিষদে কিবা কাম কৰে, কাৰো এইটো ৰাস্তাটোৰ প্ৰতি কোনো খেয়ালেই নাই। পঞ্চায়তে কয় PWD ৰাস্তা আমি নকৰোঁ, PWD কয় আজিকালি গাঁৱত আমি নকৰোঁ, এইবিলাক পঞ্চায়তে গোটেইখিনি কৰে। গতিকে ঠেলাঠেলিৰ ঘৰ ভগৱানে ৰক্ষা কৰে, সেইটো চলি আছে। তো মোৰ এটা আহ্বান, আমাৰ এই যিজন বিধায়ক এতিয়া হৈছে নুৰুল হুদা, তেওঁ যোৱাবাৰো আমাৰ বিধায়ক আছিলে, এইবাৰো বিধায়ক হৈছে। মানুহে যথেষ্ট ভোট দিছে, তেওঁ অকণমান ৰাস্তা ঘাটবিলাকৰ বিষয়ে অলপ নজৰ দিব লাগে। বেলেগ ফুংফাং কাম কৰি মানুহৰ বাহ লৈ লাভ নাই। কমিউনিকেশ্যন ব্যৱস্থা যদি এটা জেগাত ঠিক নহয়, যেনেকৈ মানুহৰ গাত যেতিয়া মানে শিৰা উপশিৰাবিলাক ব্লাড চলাচল কৰিবৰ কাৰণে যিবিলাক ভেইনছ এণ্ড আৰ্টাৰিজ যদি ব্লক হৈ যায়, যেনেকৈ মানুহৰ এই পক্ষাঘাত বেমাৰত হয়, পেৰালাইচিছ হৈ যায়, আমাৰ এৰিয়াবিলাকৰ সেনেকৈ উন্নতিবিলাক এনেকৈ গোটেইখিনি ষ্টেগনেণ্ট হৈ গৈছে। পক্ষাঘাত বেমাৰীৰ নিচিনা, পেৰালাইচিছ হোৱা বেমাৰীৰ নিচিনা আমাৰ জেগাবিলাক এনেকৈ দুৰ্বল হৈ গৈ আছে। গতিকে ৰাস্তা ঘাট যিটো কমিউনিকেশ্যন যিটো ব্যৱস্থা, এইটো সুচল কৰিবৰ কাৰণে ৰাস্তা ঘাটবিলাক ভিতৰত মন দিব লাগে। আৰু এই গদাইমাৰী গাঁও বিশেষকৈ, মইতো ইয়াৰ কাৰণে কোৱা নাই, গোটেই সমষ্টিতে বহুত ৰাস্তা ঘাট আছে, বহুত বেয়া হৈ আছে। মই এইটো কাৰণে কৈছোঁ যে গদাইমাৰী গাঁৱত মানুহৰ ঘৰৰ ভিটিটোৰ বাহিৰে বাকী গোটেই গাঁওখন ফিচাৰী। আৰু অসমৰ ভিতৰত এইটো জেগা জুৰিয়া উন্নয়ন খণ্ডৰ অধীনত এইটো জেগা অসমৰ ভিতৰত আটাইতকৈ বেছি মাছ প্ৰডাকশ্যন কৰে। আৰু ইয়াৰ পৰাই গোটেই অসমতো আৰু অসমৰ বাহিৰতো ইয়াৰ পৰা মাছ প্ৰত্যেক নিশাই গাড়ীয়ে মাছ গৈ আছে। কিন্তু এইবিলাক মাছৰ গাড়ীও ট্ৰেক্টৰ দি টানি পাৰ কৰিব লাগে। ৰাস্তা 8 মান বোকা হয়, পুত খাই যায়, খোজকাঢ়ি যোৱাৰ ব্যৱস্থা নাথাকে। গতিকে এই কমিউনিকেশ্যন ব্যৱস্থাখিনি কৰি অন্ততঃ ইয়াৰ কৃষক মীন পালকসকলক যাতে উপকৃত কৰে, এইবিলাক কথাত ধ্যান দিব লাগে। যিখিনি বস্তুৱে মানুহৰ লগতে, সাধাৰণ ৰাইজৰ লগতে, কৃষকসকলৰ লগতে অসমৰ সামূহিক যিটো অৰ্থনৈতিক ব্যৱস্থাত যিটো অৰিহণা যোগাই আছে, যিটো টনকিয়াল কৰি আছে, এই ব্যৱস্থাখিনিৰ প্ৰতি সদায় চৰকাৰে গুৰুত্ব দিব লাগে। আৰু মই ইয়াৰ দ্বাৰা আমাৰ বিধায়ক, স্থানীয় বিধায়ক, লগতে গড়কাপ্তানি বিভাগৰ মন্ত্ৰী, লগতে অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ, তেওঁকো মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে তেওঁ এইবিলাক বস্তুত গুৰুত্ব দিয়ক।
বাকী এইবিলাক কি জাত পাত হাবি জাবি এইবিলাকৰ ৰাজনীতি বহুত হ'ল এতিয়া অসমৰ উন্নতিৰ চিন্তা কৰিব লাগে অসমৰ মানুহৰ সামূহিক কেনেকৈ উন্নতি হয় কি কৰিলে কোনবিলাক বস্তু ল'লে ভিজন লাগিব এটা জায়গাৰ ডেভেলপমেণ্টৰ কাৰণে ভিজন দৰকাৰ তেওঁলোকে ভিজনাৰিজ কিছুমান তেওঁলোকৰ পৰামৰ্শ দিয়া মানুহ তেওঁলোকক যোগাৰ কৰি সেইমতে কাম কৰক অসমক আগবঢ়াই নিয়ক এইটোৱে মোৰ আহ্বান আৰু এই যিকোনো মানুহক যিকোনো বস্তুৰ দায়িত্ব দি পেলাই কামবিলাক পিছ পেলাই থৈ পেলাই লাভ নাই অসমৰ উন্নতিৰ কথা ভাবক এইবিলাক চিন্তা কৰিব পৰা সময় হৈ গৈছে সময় পাৰ হৈ গৈছে সময় হোৱা নাই সময় পাৰ হৈ গৈছে গতিকে ৰাস্তা ঘাট ঠিক কৰক কমিউনিকেশ্যনৰ কথাটো ভাল কৰক কৃষকসকলৰ উন্নতিৰ ব্যৱস্থা কৰক অসম এনেই আগবাঢ়ি যাব মোৰ ইমানখিনি আহ্বান ৰাস্তা ঘাটখিনি সোনকালে ভাল হ'ব